নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ যুগত এটা কৰ্মসংস্থাপনৰ গুৰুত্ব কিমান সেয়া হয়তো সকলোৱে বুজি পায়। চাকৰি যাৰ হোৱা নাই তেওঁহে বুজি পায় যে চাকৰিৰ মূল্য কিমান। সেয়েহে আজি আমি আপোনালোকলৈ এনে এটা উপায় লৈ আহিছোঁ, যিটো উপায়ৰ দ্বাৰা আপোনাৰ বা আপোনাৰ পৰিয়ালৰ যাৰ চাকৰিৰ প্ৰতি থকা বিভিন্ন বাধা নাইকিয়া হ'ব। এই উপায়টোৱে আপোনালোকৰ জীৱনত চাকৰিৰ বাবেই থকা বাধা নহয়, যিকোনো কৰ্মসংস্থাপনৰ প্ৰতি থকা বাধা দূৰ কৰিব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। সকলোৰে সপোন থাকে যে নিজৰ ভৰিৰ ওপৰত নিজেই ভৰি দি চলা। আজিৰ যুগৰ এটা চাকৰি বা ভাল কৰ্মসংস্থাপনৰ বহু দৰকাৰ। বহু ছাত্ৰ ছাত্ৰীয়ে কষ্ট কৰি নিজৰ ভৱিষ্যত উজ্জ্বল কৰিব বিচাৰে, কিন্তু কিছুমান বাধাৰ বাবে যিটো সম্ভৱ হৈ নুঠে বা গ্ৰহত থকা কিছুমান নকাৰাত্মক শক্তিৰ বাবে এই কাম হৈ নুঠে। এইসমূহ সমস্যাৰ বাবে কিছুমান উপায় গ্ৰহণ কৰি আমি আমাৰ এই নকাৰাত্মক শক্তিসমূহ আঁতৰ কৰিব পাৰোঁ। বহুতৰে আকৌ ৰাশি দুৰ্বল হোৱাৰ বাবেও কৰ্মসংস্থাপনত বাধা আহি পৰে। জ্যোতিষ শাস্ত্ৰত এনে কিছুমান উপায়ৰ বিষয়ে উল্লেখ আছে, যিবোৰ আমি সকলোৱে কৰিব পাৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত সকলোৰে সংকট মোচন জয় হনুমান বুলি লিখি থৈ যাব নাপাহৰিব, যাতে সকলোৰে সংকট দূৰ কৰে। লগতে যিসকল প্ৰিয় দৰ্শক আমাৰ এই চেনেলত পোনপ্ৰথম বাৰৰ বাবে আহিছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যনত কৰি ল'ব নাপাহৰিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি পোনপ্ৰথমে ভিডিঅ'সমূহ উপভোগ কৰিবলৈ পায়। মনে বিচৰা চাকৰি বা কৰ্মসংস্থাপন লাভ কৰিবলৈ আপুনি যথেষ্ট কষ্ট কৰিছে বা উপযুক্ত দক্ষতাও আছে, কিন্তু আপুনি এটা ভাল মনে বিচৰা চাকৰি বা কৰ্মসংস্থাপন পোৱা নাই। কিছুমান বাধাৰ বাবে আপোনাৰ চাকৰিটো হওঁ হওঁ অৱস্থা হওঁতেই কিবা নহয় কিবা বাধাৰ সৃষ্টি হয়। এই বাধাসমূহ আমাৰ ৰাশিত সূৰ্য দেৱতাৰ দুৰ্বল হৈ থাকিলে এই সমস্যাবোৰ হোৱা দেখিবলৈ পোৱা যায়। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ৰাতিপুৱা সূৰ্য উদয়ৰ আগতেই উঠি গা ধুই লৈ ভক্তিভাৱেৰে সূৰ্য দেৱতালৈ পানী অৰ্পণ কৰক। তেতিয়া আপোনাৰ ৰাশিত সূৰ্য শক্তিশালী হৈ উঠিব আৰু আপুনি মনে বিচৰাভাৱে কৰ্ম কৰিব পাৰিব। যদি আপুনি প্ৰতিটো শনিবাৰে শনি মন্দিৰত গৈ এগছি বন্তি জ্বলাই ওম শনি দেৱতাই নমঃ এই মন্ত্ৰফাঁকি 108 বাৰ জপ কৰে, তেতিয়া আপোনাৰ কৰ্মক্ষেত্ৰত থকা বাধা নাইকিয়া হ'ব। আপোনাৰ ৰাশিত শনিৰ যি দোষ আছে সেয়া সকলো নাইকিয়া হৈ যাব। বন্ধু বান্ধৱীসকল, আপুনি যেতিয়া কৰ্মক্ষেত্ৰ বা চাকৰিৰ পৰীক্ষা দিব যাব, তাৰ আগতে আপুনি এটা তুলসী পাত জেপত ৰাখিব, লগতে এটা নেমুত 4টা লং বিন্ধি ল'ব আৰু ওম হনুমন্তে নমঃ এই মন্ত্ৰফাঁকি 108 বাৰ জপ কৰিব আৰু ঘৰৰ প্ৰৱেশ দুৱাৰৰ পৰা ওলাই যাওঁতে সোঁ ভৰিখন আগতীয়াকৈ পেলাব। যদি এই নিয়ম মানিব পাৰে তেন্তে সফলতা পোৱাটো নিশ্চিত। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই তেন্তে আন 10জন ব্যক্তি উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰে যেন। সকলো ভালে থাকক, স্বাস্থ্যৱান হৈ থাকক। আজিৰ ভিডিঅ'টো ইমানতে সামৰি সমূহ প্ৰিয় দৰ্শকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।